চাই আছে টেকন'ফুকন ইউটিউব চেনেল। এতিয়া যে ভিডিঅ'ত দেখালোঁ এইটো কেনেকৈ বনালোঁ গম পায়নে? এইটো ফ্ৰিজ ফ্ৰেম এফেক্ট বুলি কয় আৰু তাকে আজি শিকি লওঁ আহক। তো গাইজ প্ৰথমতে আপোনালোকে ফিল্মৰা খুলি লওক আৰু ফিল্মৰা খুলি নিউ প্ৰজেক্ট এটা খুলি লওক। নিউ প্ৰজেক্টটো খোলাৰ পিছত আপোনালোকে যিটো ভিডিঅ' শ্বুট কৰিছিলে ভিডিঅ'টো আপুনি ড্ৰেগ কৰি লৈ আনক আৰু এইটো ড্ৰেগ কৰি টাইম লাইনলৈ লৈ আনিব। টাইম লাইনলৈ লৈ অনাৰ পিছত 60 ফ্ৰেমছ পাৰ ছেকেণ্ড যদি আপুনি শ্বুট কৰি 60 ফ্ৰেমছ পাৰ ছেকেণ্ডত থাকিব পাৰিব, কাৰণ তেতিয়া আপোনাৰ ভাল হ'ব। আৰু যিটো নেক্সট কৰিবলৈ কি কাম আছে, যিটো আনৱান্টেড ক্লিপ আছে সেইটো আপুনি ডিলেট কৰি ল'ব। ফ্ৰণ্টৰখিনিও ডিলেট কৰি ল'ব, বেকৰখিনি ডিলেট কৰি ল'ব, তেতিয়া আপোনাৰ সুবিধা হ'ব পাছৰ কাৰণে। ইয়াৰ পাছত মই আপোনাক দেখাবলৈ গৈ আছোঁ যে কেনেকৈ আপুনি বাকীখিনি কাম কৰিব লাগে। তো প্ৰথমতে ডিলেট কৰি লৈছোঁ। এতিয়া নেক্সট আপুনি ভিডিঅ'টো প্লে' কৰিব আৰু যিটো ফ্ৰেম আপোনাৰ লাগে ভিডিঅ'ৰ পৰা সেই ফ্ৰেমটোৰ ওচৰত আপুনি পজ কৰি ল'ব। এতিয়া মই প্লে' কৰি চাই গৈছোঁ, এইডোখৰত মোক লাগে ফ্ৰেমটো পজ কৰিলোঁ। এইটো স্ক্ৰীনশ্বট যিটো কেমেৰাৰ নিচিনা আছে স্ক্ৰীনশ্বট মাৰিলোঁ, ইয়াত আহি গ'ল। ইয়াৰ পৰা আপুনি ড্ৰেগ কৰি আনি একজেক্ট যিটো জেগাত কাৰ্চৰটো আছে তাতে ৰাখিব আৰু ড্ৰেগ কৰি ফুল পিছলৈ লৈ আহিব। কাৰ্চৰডাল কেতিয়াও নিহিলাব, মনত ৰাখিব। আৰু তাৰপিছত যিটো আই আছে আইটো বন্ধ কৰি দিব, নহ'লে আপুনি পিছত ভিডিঅ' প্লে' কৰিলে ওপৰৰ যিটো আছে এইটো দেখাই থাকিব। তো আইটো বন্ধ কৰি ল'ব বৰ্তমানৰ কাৰণে। আকৌ প্লে' কৰক, প্লে' কৰি আকৌ যিডোখৰ জেগাত আপোনাৰ স্ক্ৰীনশ্বট লাগে সেইটো আপুনি লৈ লওক, লৈ পেলাই ওপৰত আহি যাব জেগাত। তাৰপৰা আকৌ ড্ৰেগ কৰি আনি ছেইম কাৰ্চৰ নিহিলোৱাকৈ একদম লাষ্টলৈকে ড্ৰেগ কৰি ল'ব। আকৌ আইটো বন্ধ কৰি ল'ব। তাৰপিছত আকৌ ছেইম প্লে' কৰক। একেটা প্ৰচিডিউৰে আপুনি যিমান দেৰিলৈকে লাগে, যিমান আপুনি স্নেপশ্বট ল'ব বিচাৰে ইমান দেৰিলৈকে আপোনালোকে লৈ থাকিব পাৰে। তো লৈ থাকিব, আপোনালোকৰ ইমানটো ফিল আপ হৈ যাব। এইডোখৰত আকৌ মই দি দিছোঁ য'ত কাৰ্চৰ আছে, কিন্তু পিছফালটো মিলাব, আগফালে মিলাব, যেন ভিডিঅ'ৰ যিমান লেন্থ আছে সিমানলৈকে ৰাখিব। খালি মনত ৰাখিব গোটেইকেইটা ফটো যিকেইটা ফ্ৰেম আছে আপুনি আইটো বন্ধ কৰি থ'ব অলপ সময়ৰ কাৰণে। পিছত মই কৈ আছোঁ গোটেইখিনি কথা। তো এতিয়া অলপ আৰ্টিষ্ট কৰি ল'ব যাতে ইটো ফ্ৰেমৰ পৰা ইটো ফ্ৰেমলৈ মাজত অকণ গেপ থাকে, কাৰণ ইটোৰ লগত এইটো যদি অভাৰলেপ হৈ যায় দেখিবলৈ বেয়া হ'ব। তো আপুনি এনেকৈ কৰি আকৌ এইটো আইটো দি লওক। ইয়াৰ পিছত আৰু লাষ্ট এটা ফ্ৰেম ল'ম আৰু এটা ফ্ৰেম লৈছোঁ মই এইটো স্নেপশ্বট লৈ আহি কৰি দিছোঁ ছেইম প্ৰচেছতে। আপোনালোকে যিমানটা ফ্ৰেম ল'ব বিচাৰে ইমানটা ফ্ৰেম ল'ব পাৰিব, কোনো কথা নাই। আপুনি যদি আপোনাৰ বেছিকৈ ৱাইড এংগল কৰিলে ভাল হয় আপোনাৰ ফ্ৰেম বেছি ল'বলৈ। মই শ্বৰ্ট কৰিলোঁ তথাপিতো মানে মই জাষ্ট আপোনালোকে এফেক্টটো দেখাইছোঁ, ইমান কোৱালিটি ভাল হোৱা নাই। আপোনালোকৰ মেথডটো শিকি গ'লে আপোনালোকে যিকোনো ভিডিঅ' আপোনালোকে কৰিব পাৰিব, সেইকাৰণে জাষ্ট মেথডটো শিকক, ভিডিঅ' কোৱালিটিৰ কথা নাই। নেক্সট ডাবল ক্লিক কৰি ব্লেণ্ডিং মোডটো ডাৰ্কেন কৰি দিব, যিটো কম্প'জিটিঙত থাকে প্ৰতিখনতে প্ৰতিখনতে এইটো ব্লেণ্ডিং মোডটো ডাৰ্কেন কৰি দিব। এনেকৈ ডাবল ক্লিক কৰিব, ডাবল ক্লিক কৰি যিটো কম্প'জিটিঙত আছে ব্লেণ্ডিং মোডটো ডাৰ্কেন কৰি দিব। আৰু গোটেইকেইটা ডাৰ্কেন হোৱাৰ পাছত যিটো আই আমি যেতিয়া হাইড কৰি থৈছিলোঁ ফটোটো, যিটো আই বাটন আছিলে সেই আই বাটনত ক্লিক কৰি পেলাই গোটেইকেইটাৰে আইটো আপোনালোকে আনহাইড কৰি দিব যাতে ফ্ৰেমটো দেখা পায়। এতিয়া দেখিছে গোটেইকেইটা ফ্ৰেম আহি গ'ল। তো এতিয়া মই আপোনাক ভিডিঅ'টো এবাৰ প্লে' কৰি দেখাওঁ যে চব ঠিক আছে নে কিবা মিলাবলগীয়া আছে। ঠিকে আছিলে। এই এখন ফটোত কি হৈছে একদম লাষ্টলৈকে হৈ থকা নাই, ফটোখন দেখা পাইছে আপোনালোকে। এতিয়া মই এই ফটোখন আকৌ লাষ্টলৈকে ড্ৰেগ কৰি ল'ব লাগিব এবাৰ। এইটো লাষ্টলৈকে ড্ৰেগ কৰিব, এখন ঠিক হৈছিলে মোৰ টানতে। তাৰপিছত এতিয়া এইটো হৈ গ'ল। এতিয়া আপোনাক মই আকৌ এবাৰ প্লে' কৰি দেখাইছোঁ যে এবাৰ আপোনাৰ এইটো অলম'ষ্ট কমপ্লিট হৈ গ'ল। ঠিক আছে, এতিয়া ইয়াৰ পাছত কৰিবলগীয়া একো নাই। এই ফাইলটো আপোনালোকে এক্সপৰ্ট কৰি ল'ব আৰু এক্সপৰ্ট কৰাৰ পিছত আপোনালোকৰ ভিডিঅ'টো বনি গ'ল, একো নাই। মই ইয়াৰ পিছত মই ৰিভাৰ্চ কৰি দেখাম, সেইটো কাৰণে এক্সপৰ্ট কৰি পেলাই মই আকৌ আপোনাক বনাই পেলাই দেখাইছোঁ। তো এইটো এক্সপৰ্ট কৰি হৈ গ'ল। আপোনালোকে যি নাম দিয়ে মই মাই ভিডিঅ' ৰাখিছোঁ আৰু মই ডেস্কটপত চেক কৰিম। এইখিনি হৈ গ'ল। তাৰপৰা এইখিনি ডিলিট কৰি দিব, গোটেইখিনি ডিলিট কৰিব, টাইম লাইন এখন ডিলিট হৈ যাব। নেক্সট আকৌ সেই ভিডিঅ'টোকে আকৌ এবাৰ ল'ব, যিটো মাই ভিডিঅ' 1 বুলি আছে অ'পেন কৰিব। এই ভিডিঅ'টো টাইম লাইনলৈ আনক এবাৰটো আনিলে এইটো চিধা থাকিলে, আকৌ এবাৰ লৈ আহক, দুবাৰ হৈ গ'ল। তেতিয়া এইটো আপোনালোকে কি কৰিব লাগিব, এতিয়া ৰিভাৰ্চ কৰিবলৈ হ'লে ৰাইট ক্লিক কৰি পেলাই যিটো স্পীড এণ্ড ডিউৰেশ্যন আছে স্পীড এণ্ড ডিউৰেশ্যনত যাব। স্পীড এণ্ড ডিউৰেশ্যন বা Ctrl+R মাৰিলেও হয়। আপোনালোকে স্পীড এণ্ড ডিউৰেশ্যনত যোৱাৰ পিছত বস্তুটো ৰিভাৰ্চ কৰি ল'ব লাগিব। মই দেখাই দিছোঁ প্ৰচেছটো। স্পীড এণ্ড ডিউৰেশ্যন গ'ল, তাৰপৰা যিটো এইটো ৰিভাৰ্চ স্পীড আছে ৰিভাৰ্চ স্পীড কৰি অ'কে কৰি দিব। অ'কে কৰি দিলে এইটো দেখুৱাৰ পিছত আপোনাৰ যিটো ক্ৰিয়েটিং প্ৰক্সি ফাইল ইজ নেচেচাৰী আপুনি য়েছ কৰি দিব। য়েছ কৰিলে আপোনাৰ এইটো অকণমান সময় লাগে, কিন্তু আপোনাৰ 2-3 ছেকেণ্ডত আপোনাৰ হৈ যায়, এইটো হৈ গ'ল। এতিয়া আপোনাক মই প্লে' কৰি দেখাই দিছোঁ। এতিয়া চাওক আপোনাৰ যিডোখৰত হেৰি কৰিছিলে এইডোখৰ পৰা এতিয়া উল্টাকৈ প্লে' হ'ল। এই বস্তুটো আজিকালি বহুত ট্ৰেণ্ডিঙত আছে, মই এইখিনি আপোনালোকক দেখাই দিওঁ। ইমান টান নহয়, ইজি হয়। খালি ফ্ৰেমটো আপুনি ভালকৈ শ্বুট কৰিলেই হ'ল। ৱাইড এংগলত কৰিলে বেছি ভাল হয় অকণ মুকলি জেগাত। মোৰ কি হ'ল ঘৰতে কৰি দেখালোঁ আপোনালোকক এফেক্টটো আৰু। তো এইটো আপোনাৰ এইডোখৰতে হৈ গ'ল। এতিয়া আপোনালোকে আকৌ এক্সপৰ্ট কৰি লওক। মই ফাইনেল ফ্ৰিজ ফ্ৰেম বুলি কৈ এক্সপৰ্ট কৰি দিলোঁ। তো ফাইনেল আউটপুটটো হ'ল এইটো। এতিয়া চাই লওক আপোনালোকে।
তো গাইজ এইটোৱে আছিলে আজি ভিডিঅ' যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ এবাৰ লগ পোৱাৰ আশাৰে ধন্যবাদ